BTR सरकारा बड'फा उपेन्द्रनाथ ब्रह्म सुपार 50 मिशन बेखेवबाय। बे बड'फा उपेन्द्रनाथ ब्रह्म सुपार 50 मिशननि आवथायाव दं फारियै सुपार 50 मेडिकल, सुपार 50 इंजिनियरिं, सुपार 50 APSC आरो सुपार 50 UPSC। बिटिआरनि सोलोंथाइ बिफाना दिनै बिटिसिनि सोलोंथाइ बिफाननि डाइरेक्टर मावखुलियाव खुंफुंनाय मोनसे खौरांगिरि मेलनि गेजेरजों सोलोंथाइ बिफाननि सेक्रेटारि अमरज्योति ब्रह्मजों लोगोसे डाइरेक्टर जगदीश प्रसाद ब्रह्मआ फोसावना होयो बड'फा उपेन्द्रनाथ सुपार 50 मिशनखौ। আমাৰ বড'ফা ইভেন ব্ৰহ্মৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে এই দিনটো ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছে। এই দিনটোৰ লগতে সংগতি ৰাখি আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰাও তেখেতৰ সন্মানত আমাৰ বিটিআৰ চৰকাৰে বড'ফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছন নামৰ মিছন এটা আজিৰ পৰা আৰম্ভ কৰিছে। এই মিছনটোৰ আনুষ্ঠানিকভাৱে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমৰ বিত্তমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী তথা আমাৰ বিটিচিৰ চিফ মহোদয়ৰ সন্মুখত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে ঘোষণাও কৰিছে। চ' বড'ফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছনৰ ভিতৰত আমি 4 ধৰণৰ আমি প্ৰকল্প হাতত লৈছোঁ। সেই 4টা প্ৰকল্পৰ ভিতৰত আমাৰ এটা থাকিব সুপাৰ 50 ইঞ্জিনিয়াৰিং, বিশেষকৈ আমাৰ IIT NITকে ধৰি ভাৰতৰ যিবোৰ প্ৰখ্যাত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে তাতে আমাৰ বিটিচি এলেকাৰ যিখিনি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ যিখিনি ষ্টুডেণ্টছ আছে, যিখিনি প্ৰত্যাশী ষ্টুডেণ্টছ আছে, তেখেতসকলে তাতে শিক্ষা গ্ৰহণৰ কাৰণে যিটো এণ্ট্ৰেন্স টেষ্ট সৰ্বভাৰতীয় পৰ্যায়ত পতা হয়, সেই এণ্ট্ৰেন্স টেষ্টত যাতে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰে আৰু যাতে তেওঁলোকে সফল হ'ব পাৰে, তাৰ বাবে আমাৰ ইঞ্জিনিয়াৰিং সুপাৰ 50 বুলি আমি এটা হেৰি কৰিছোঁ। ইয়াতে 50জন ষ্টুডেণ্টক আমি চিলেক্ট কৰিম আৰু তেখেতক 11 মাহৰ কাৰণে তেখেতসকলক হেণ্ডছ অন প্ৰশিক্ষণ দিয়া হ'ব আমাৰ ব্যক্তিৰ দ্বাৰা। ইতিমধ্যে আপোনালোকে জানে যে আমি 2টা প্ৰকল্প অলৰেডি চলাই আছোঁ যোৱা বছৰৰ পৰা। এটা সেই প্ৰকল্পৰ যোৱাবাৰ নাম আছিলে CM সুপাৰ 50, এইটো ইঞ্জিনিয়াৰিঙৰ কাৰণে, আৰু এটা CM UPSC সুপাৰ 50, এইটো UPSC বা APSC প্ৰত্যাশী যিসকল আমাৰ প্ৰাৰ্থীসকল আছে বিটিআৰ অঞ্চলৰ তেখেতসকলৰ কাৰণে। অলৰেডি তেখেতসকলে UPSCৰ কাৰণে আমি চাণক্য IS একাডেমীৰ লগত আমি এখন MOU কৰিছিলোঁ আৰু ইতিমধ্যে দিল্লীত আমাৰ 50জনীয়া ছাত্ৰ ছাত্ৰীৰ দল এটাই দিল্লীত প্ৰশিক্ষণ লৈ আছে। গতিকে এইটো আৰু আগবঢ়াই লৈ যাবৰ কাৰণে আমি এইবাৰ বড'ফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছনৰ নাম দি আমি আৰু 2টা বস্তু সংযোগ কৰিব বিচাৰিছোঁ। এইবাৰ আমি চিকিৎসা MBBS আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে অনলাইন এপ্লিকেশ্যনৰ কাৰণে আমি আজি এডভাৰটাইজমেণ্ট অলৰেডি আজি পাব্লিছ কৰিছোঁ, বিভিন্ন বাতৰি কাকতত পাব্লিছো হৈছে। আৰু গতিকে চিকিৎসাৰ বাহিৰেও অসামৰিক সেৱাৰ ক্ষেত্ৰত আমাৰ যোৱা বছৰ আমি UPSCৰ কাৰণে কৰিছিলোঁ, কিন্তু এইবাৰ আৰু আমি সংযোজন কৰি APSCৰ কাৰণেও আমি 50জন ছাত্ৰ ছাত্ৰীক আমি চিলেক্ট কৰিম। গতিকে বড'ফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছনৰ ভিতৰত আমাৰ আহিলে ইঞ্জিনিয়াৰিং সুপাৰ 50 মিছন, মেডিকেল সুপাৰ 50 মিছন, UPSC সুপাৰ 50 মিছন আৰু APSC সুপাৰ 50 মিছন। গতিকে এইখিনি আজি আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ বিটিআৰবাসী ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি তেখেতসকলৰ জ্ঞাতাৰ্থে আজি জনাবৰ কাৰণে আমি আপোনালোকক আহ্বান কৰিছিলোঁ। আৰু এইটো এটা শিক্ষা বিভাগৰ এটা যুগান্তৰকাৰী পদক্ষেপ এটা হ'ব বুলি আমি আশা কৰিছোঁ। পৰা অনলাইন এপ্লিকেশ্যনটো আৰম্ভ কৰিছোঁ অহা 30 এপ্ৰিললৈকে, আৰু অহা আমাৰ 16 তাৰিখত নহয় 13 মে'ত আমি চিলেকশ্যনৰ কাৰণে আমি এণ্ট্ৰেন্স টেষ্ট পাতিম। এই গোটেই প্ৰগ্ৰেমটোতে চিলেকশ্যনৰ কাৰণে এণ্ট্ৰেন্স টেষ্ট হ'ব, মেডিকেলৰ কাৰণেও এটা এণ্ট্ৰেন্স টেষ্ট হ'ব, সুকীয়াকৈ ইঞ্জিনিয়াৰিঙৰ কাৰণে এটা সুকীয়াকৈ এণ্ট্ৰেন্স টেষ্ট হ'ব, আৰু আমাৰ যিটো অসামৰিক সেৱাৰ
যিটো কোচিং হ'ব ডেট মিনছ UPSC আৰু APSC তাৰ কাৰণেও এটা সুকীয়াকৈ টেষ্ট কৰা হ'ব আমি আজিৰ তাৰিখত UPSC আৰু APSCটো এতিয়াও তাৰিখটো ঠিক কৰা নাই সেইটো অতি সোনকালে আমি ঠিক কৰিম কিন্তু অলৰেডি ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে আমি তাৰিখটো ঠিক কৰি অলৰেডি আমি বাতৰি কাকতসমূহত আজি এডভাৰটাইজমেণ্ট উলিয়াই দিছোঁ এটা ৰেচিডেঞ্চিয়েল কমপ্লেক্সলৈ আমি কনভাৰ্ট কৰিছোঁ এটা পাৰ্ট তাতে অলৰেডি যিটোত আমাৰ ইঞ্জিনিয়াৰিঙৰটো হৈ আছে সেই ইঞ্জিনিয়াৰিঙৰটো আমি তাতেই কৰিম UPSCটো অলৰেডি আমাৰ চাণক্য IAS একাডেমি নিউ দিল্লীৰ লগত আমাৰ MOU হৈছে আমাৰ অলৰেডি 50জনীয়া ছাত্ৰ ছাত্ৰীৰ গ্ৰুপ এটা দিল্লীত তেখেতসকলে শিক্ষা গ্ৰহণ কৰি আছে আৰু চিকিৎসাৰ ক্ষেত্ৰত MBBS BDS এইবোৰৰ ক্ষেত্ৰত আমি কথা পাতি আছোঁ সেইটো হয়তো গুৱাহাটীত হ'ব পাৰে এতিয়ালৈ সেইটো আলোচনা পৰ্যায়তে আছে আৰু ঠিক তেনেকৈ APSC কোচিংটো আমি বৰ্তমান আমি ভাবি আছোঁ গুৱাহাটীতে আমি কৰাৰ কাৰণে